নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি উইথ লিজা নামৰ এই চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শংকৰদেৱ শিশুবিদ্যা নিকেতনৰ ক্লাছ 7ৰ পাৰ্ট 2ৰ 8 নম্বৰ ষ্টৰী দ্য ষ্টৰী অফ এ চেজ নামৰ আমি সাধুটো পঢ়িম। গতিকে আমি আৰম্ভ কৰোঁ। দ্য ষ্টৰী অফ এ চেজ। চেজ মানে হৈছে ঋষি, এজন ঋষিৰ কাহিনী। Once there was a great sage. এসময়ত এজন মহান ঋষি আছিল। He had hundreds of students in his Gurukul. তেওঁৰ গুৰুগৃহত 100ৰো অধিক শিষ্য আছিল। The students in the top class completed 12 years and they were eager to go back home. উচ্চ শ্ৰেণীৰ ছাত্ৰসকলে 12 বছৰ সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকে নিজ নিজ ঘৰলৈ যাব ইচ্ছা কৰিছিল। They came to the Acharya and said, "Oh Gurudev, we have completed 12 years. Please give us a test and permit us to go home." তাৰ পাছত তেওঁলোকে আচাৰ্যজনৰ ওচৰলৈ আহিল আৰু কৈছিল যে, হে গুৰুদেৱ, আমি 12 বছৰ সম্পূৰ্ণ কৰিলোঁ। অনুগ্ৰহ কৰি আমাক এটা পৰীক্ষালৈ ঘৰলৈ যাব অনুমতি দিয়ক। Wait for a month, said the Acharya. আচাৰ্যজনে ক'লে যে এমাহ অপেক্ষা কৰা। They waited for a month. At the end of the month, they said, "We have waited for a month." তেওঁলোকে এমাহ ৰ'ল আৰু মাহৰ শেষত ক'লে, আমি এমাহ অপেক্ষা কৰিলোঁ। Wait for 3 more months, said the Guruji. তেওঁ আকৌ ক'লে যে 3 মাহ অপেক্ষা কৰা। The boys were greatly disappointed. They went to the Acharya after 3 months and asked him to allow them to go home. ল'ৰাবিলাকে বৰকৈ হতাশ হ'ল আৰু তেওঁলোক 3 মাহ পিছত আচাৰ্যৰ ওচৰলৈ আহিল আৰু ঘৰলৈ যোৱাৰ অনুমতি বিচাৰিলে। Yes, you can go home, said Guruji. তেতিয়া গুৰুজীয়ে ক'লে যে তোমালোকে এতিয়া ঘৰলৈ যাব পাৰা। What about the test, Guruji? তেতিয়া শিষ্যসকলে ক'লে যে পৰীক্ষাটো কি হ'ল? There is no need for a test. তেতিয়া সেই গুৰুজীয়ে ক'লে যে পৰীক্ষাৰ আৱশ্যক নাই। Can go home, he said. তেতিয়া গুৰুজনে ক'লে যে তোমালোকে এতিয়া ঘৰলৈ যাব পাৰা। They were happy. They set out homewards gleefully. আৰু গুৰুৰ কথা শুনি তেওঁলোক খুব আনন্দিত হ'ল আৰু ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। There was a broken fence all round the ashram. আশ্ৰমৰ চাৰিওফালে এখন ভগা জেউৰা আছিল। They reached the fencing. আৰু তেওঁলোকে তেতিয়া ফেন্সিংখন মানে সেই জেউৰাখন পাইছিলগৈ। The way out was full of thorns. কিন্তু তেওঁলোকৰ সেই যাত্ৰাৰ যিটো পথ, সেই পথটো কিহেৰে ভৰি আছিল? থৰ্নছ মানে কাঁইটেৰে ভৰি আছিল। There were tall trees on both sides. আৰু এই ৰাস্তাটোৰ দুয়ো কাষে ওখ ওখ গছ আছিল। Some of them climbed up the tree and went to the other side gliding along the strong branches. Some of them cleared a few footsteps and carefully walked to the other side. আৰু সেই গুৰুজনৰ সেই শিষ্যসকলে তেওঁলোকৰ পথত সেই কাঁইটবোৰ পৰি থকা দেখি সেই পথটোৰ দুয়োফালে যে গছ-গছনি দেখিছিল, কিছুমানে সেই ওখ ওখ গছবোৰ বগাবলৈ ধৰিছিল আৰু সেই গছবোৰৰ যিবোৰ ডাল, শকত শকত ডালবোৰ, সেই ডালবোৰেৰে তেওঁলোকে লাহে লাহেকৈ পাৰ হৈছিল। Some of them cleared a few footsteps and carefully walked to the other side. কিছুমানে কেইখোজমান গৈ তেওঁলোকে সাৱধানে ছাইডটো পাৰ হৈছিল। One young man, the last in his group, collected a few sticks, tied them into a broomstick and swept all the thorns and crossed easily. আটাইবোৰে তেওঁলোকৰ সন্মুখত থকা যিটো ৰাস্তা, সেই ৰাস্তাটোত যিহেতু কাঁইট পৰি আছিল, সেয়েহে বাকী শিষ্যসকলে কি কৰিছিল, সেই ৰাস্তাটোৰ দুটা যিটো ছাইড আছিল, সেই ছাইডেৰে তেওঁলোকে পাৰ হৈছিল। কিন্তু এজনে আছিল যিজনে নেকি কি কৰিছিল, গছৰ ডালবোৰ একেলগে কৰি তেওঁ গোটাই টানকৈ বান্ধি বাহনি বনাই লৈছিল। আৰু বাহনি বনাই তেওঁ কি কৰিছিল, swept all the thorns and crossed easily. তেওঁৰ সন্মুখত থকা যিটো পথ কাঁইটেৰে ভৰি আছিল, বাহনি বনাই তেওঁ কি কৰিছিল, সেই কাঁইটবোৰ চাফা কৰি পেলাইছিল আৰু সহজে সেই ৰাস্তাটোৰ পাৰ হৈছিল। ব্ৰুমষ্টিক মানে হৈছে বাহনি। The others laughed at him. এই দৃশ্যটো দেখি তেওঁৰ লগৰ সমনীয়াসকলে হাঁহিছিল। The Acharya was watching all this. এই সকলোবোৰ কাৰ্য তেওঁলোকৰ গুৰুজনাই নিৰীক্ষণ কৰি আছিল।
When all were on the other side, he appeared before them. They were surprised. যেতিয়া সকলো অন্য পাৰত আছিল তেতিয়া গুৰুজনাই তেওঁলোকৰ সন্মুখলৈ আহিছিল আৰু তেতিয়া নিজৰ গুৰুজনাক দেখি তেওঁলোক আচৰিত হৈছিল. He called all the disciples to his side and said, আৰু তেতিয়া তেওঁ কি কৰিছিল যে তেওঁৰ শিষ্যসকলক সকলোকে মাতি পঠাইছিল আৰু কৈছিল যে all of you except the last one go back to the ashram. যিজন লৰাই বুদ্ধিৰে নিজৰ বুদ্ধিৰে অতি সহজে সন্মুখত থকা ৰাস্তাটো পাৰ হৈছিল সেই ল'ৰাজনৰ বাহিৰে আন সকলোবোৰ শিষ্য তোমালোক আটাই আশ্ৰমলৈ ঘূৰি যোৱা বুলি ক'লে. Only the last one has completed his education and has passed the test. একমাত্ৰ শেষৰজনেহে পৰীক্ষাত উত্তীৰ্ণ হৈ শিক্ষা সম্পন্ন কৰিছে. He can go home আৰু তেওঁ এতিয়া নিজৰ ঘৰলৈ যাব পাৰে. He blessed him and permitted him to go home. আচাৰ্যজনে তেওঁক আশীৰ্বাদ দিলে আৰু ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিলে. শিষ্যসকলে গুৰুজনক যি পৰীক্ষাৰ কথা কৈছিল সেই পৰীক্ষা গুৰুজনাই তেওঁলোক যেতিয়া ঘৰলৈ বুলি ৰাওনা হৈছিল তেওঁলোকৰ সেই যাত্ৰাতে সেই পৰীক্ষাটো লৈছিল আৰু সেই পৰীক্ষাত কেৱল মাত্ৰ এজন শিষ্যই উত্তীৰ্ণ হৈছিল যিজন শিষ্যই নিজৰ বুদ্ধিৰে এটা কঠিন ৰাস্তা অতি সহজে পাৰ কৰিছিল তেওঁক ঘৰলৈ যাবলৈ বুলি অনুমতি প্ৰদান কৰিছিল. ষ্টৰিটো ইমানে তোমালোকে নিশ্চয় বুজি পাইছা. যদি ভিডিঅ'টো ভাল পালা তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু যদি তোমালোক মোৰ চেনেলটোত নতুনকৈ আহিছা তেন্তে মোৰ এই চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে বেল আইকনটো প্ৰেছ কৰি দিবা. চ' আজিলৈ সামৰিছোঁ. নমস্কাৰ.